কিমান আৰু ইউটিউব ভিডিঅ' বনাম চ' ভাবিলোঁ এইবাৰ মই গান গাম সেইকাৰণে মই এটা মাইক অৰ্ডাৰ দিছোঁ চ' এই মাইকটো অৰ্ডাৰ দিছোঁ কি কাৰণ গান গাবলৈ কিমান আৰু ইউটিউব ভিডিঅ' বনাই থাকিম ইউটিউব ভিডিঅ'ত ভিউজ নাই বুলি গান গাওঁ গান গাই চাই দিওঁ ভিউজ আহিবও পাৰে সেইকাৰণে মই মাইক অৰ্ডাৰ দিলোঁ দেখা বুলি ভাবিলোঁ আপোনালোকক যিকোনো বস্তু সৰু হওক ডাঙৰ হওক বস্তু আনিলে মোৰ দেখাই ভাল লাগে বা আনবক্সিং কৰি ভাল লাগে সেইকাৰণে আপোনালোকক দেখাই থাকোঁ চ' যদি আপুনি ভাল লাগে আনবক্সিং ভিডিঅ' চাই চাব পাৰে কাৰণ বেছিভাগ মেক্সিমাম আনবক্সিং ভিডিঅ' আপোনালোকে হিন্দীত পাব অসমীয়াত বেছিভাগ নাথাকে বা নকৰে এনেকুৱা কাৰণ চ' মই ভাবিলোঁ চব বেলেগ চব ভ্লগ কৰে কিবা কৰে চ' মোৰ চেনেলটোত ভ্লগো পাব আপোনাৰ আনবক্সিঙো কৰোঁ কাৰণ ভ্লগ কৰি থাকিব মই নোৱাৰোঁ বা জাৰি কৰিব নোৱাৰোঁ জব কৰোঁতো সেইকাৰণে যিকোনো কিছুমান বস্তু বা কিবা অৰ্ডাৰ দি আনিলে অনলাইন মই আপোনালোকক দেখাওঁ বা আনবক্সিং কৰি ভিডিঅ' এটা বনাওঁ চ' সেইকাৰণে আজিও ভাবিলোঁ আমি মাইকটো নিলোঁ গান গাম বুলি এই ধৰি লওক বিহুতে আনিছিলোঁ বিহুৰ কাৰণে আগতে আহি পাইছিল চ' মই দিব পৰা নাছিলোঁ আনবক্সিং ভিডিঅ'টো কাৰণ মই বিহু আছিলোঁ সেইকাৰণে দিব পৰা নাছিলোঁ সেইকাৰণে মই ভাবিলোঁ আজি দিওঁ চ' সময় পাইছোঁ যেতিয়া আজি মই আনবক্সিং কৰি আপোনালোকক দেখাই দিওঁ চ' ব'লক মই ভিডিঅ'টো আৰম্ভ কৰোঁ চ' আৰম্ভ কৰোঁ মানে কি আনবক্সিং কৰোঁ দেখা পাওঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ যদি আপোনালোক অৰ্ডাৰ কৰিব মন যায় বা অৰ্ডাৰ কৰিব খোজে তেতিয়া মই ডিছক্ৰিপশ্যন লিংক দি দিম তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব চ' ইয়াত কাৰ্টুনটো লৈ আছে চাগে এইটো ব্ৰেণ্ডটো আপোনাৰ কাৰণ ফ্লিপকাৰ্টৰ চব ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰাও নাহে দেই ফ্লিপকাৰ্টৰ চেলাৰ একাউণ্ট থাকে কিছুমান খোলে বাদ দিয়ে এইবিলাক চ' মই এইটো খোলোঁ কি আছে এইখন মোৰ কাটাৰ চ' কিছু আগতে মই ভিডিঅ'বিলাক কি কৰিছিলোঁ মই ডাইৰেক্ট মোবাইলটো ইয়াত লগাই কিনে এনেকৈ ভিডিঅ'বিলাক কৰিছিলোঁ ভাল লাগিছিল এতিয়া কি হ'ল মানে গেমবেলাটো চাই আগৰ ভিডিঅ'টো গেমবেলা জানি দিছিলোঁ চ' সেইডাল দি কৰোঁ আজিকালি মানে বেছি ল'ৰা ফৰা নহয় আৰু চ' ভাল লাগিছে ট্ৰাইপডৰ কাৰণে মই গেমবেলা চিনেমেটিক ভিডিঅ' বনাব পাৰিম কিবা পাৰিম বা আহি আছে নতুন মোৰ ভিডিঅ' চিনেমেটিক যোনডাল মই গেমবেলডাল দি বনাম চিনেমেটিক বা মোৰ ৰিলচ বা কিবা চাই থাকিবৰ কাৰণে মোৰ ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰাম ফ'ল' কৰি ল'ব তাত ধুনীয়া মানে চিনেমেটিক ভিডিঅ' কাৰণে দি দিম কাৰণ গান লগাই কিনে ভিডিঅ'বিলাক আমি হেৰি দিব নোৱাৰিম ইউটিউবত দিব নোৱাৰিম কাৰণ গান লগাই দিলে কি হ'ব কপিৰাইট লাগিব সেইকাৰণে মই ইনষ্টাগ্ৰামত দি দিম নৰ্মেল চিনেমেটিক শ্বট দি দিম মানে ন' কপিৰাইট চং লগাই কিনে নৰ্মেল চিনেমেটিক শ্বট বা কিবা কিবি মোৰ এই গেমবেলডাল দি কৰাবিলাক চব দি দিম টেনশ্যন নাই চাই থাকিব পাৰিব আৰু এইটো ইয়াত আছে কিছুমান কিবা আছে কিবা বুলি কয় এইটো প্ৰডাক্ট দিয়ে আছে এইটো বহুত কিবা আছে কাৰণ মোৰ মাইকৰ ইমান নলেজ নাই চ' এনে এটা অৰ্ডাৰ দি চালোঁ মই ভাবিলোঁ চাওঁ কেনেকুৱা লাগে মাইকৰ কিবা HD 5001 5002 5003 5004 মানে মডেল এতিয়া বেলেগ মডেল আছে ফেলো আছে কিবা MRP টো নাই MRP দিছে জাষ্ট নৰ্মেল 699 নহয় 699 275 নে 274ত আনিছিলোঁ মই আপুনি এনে ফ্লিপকাৰ্টতো গমেই পায় দামটো উঠা নামা হৈ থাকে চ' মই ডেছক্ৰিপশ্যন লিংক দিম লাগে তাৰ পৰা মানে অৰ্ডাৰ দিব পাৰিব চ' ব'লক এতিয়া মই খুলি দিওঁ বেলেগ আৰু পেকিং নাই ইয়াৰ মাইকটোৰ পেকিংটো কিন্তু ধুনীয়া দেই চ' ধুনীয়া পেকিং দিছে ইয়াৰ আৰু লিখা আছে কিবা ডাইনামিক মাইক্ৰফোন বুলি কৈছে HD 5003 এইটো এটা মডেল এইটো এটা দিছে মোক এইটো এটা মডেল চ' এইটো এটা ইফালে এটা লক টাইপ আছে এইচা এই লক টাইপ এনেকৈ খুলি দিলে হ'ল এটা গ্লাছ টাইপ আছে মানে মাইক্ৰফোনটো দেখা পাওক নে ইয়াত এইটো আমি ইয়াত দিছে কেবল এডাল এই কেবল দেখাই আছোঁ আপোনালোক কেবল এডাল দিছে আৰু এইটো এটা অৰিজিনেল মাইক্ৰফোন এইটো ইয়াত বেলেগ একো নাই লাইট ৱেইট বেছি ৱেইট নহয় অৰিজিনেল যিবিলাক আমাৰ ফাংচন বা প্ৰগ্ৰেমত ইউজ হয় সেইবিলাক মাইকবিলাক ডাঙৰ বা ৱেইট থকা মেচিন এইটো নহয় ইমান এইটো মোৰ বডিটোৰ প্লাষ্টিক বডি আৰু এইটো হ'ল মানে মেটেল গুণা বুলি যে কওঁ আমি গুণা এইটো প্লাষ্টিক হয় এইটো প্লাষ্টিক এইটো গুণা চ' এইটো এটা থাকিল নেক্সট এডাল কেবল দিছে এডাল কেবল কি বুলি কয় মই নাজানো দেই চব কেবলৰ নাম ভাগ আছে আৰু মই কৈছোঁ আপোনাৰ মাইকৰ মোৰ প্ৰতি হেৰিত মোৰ ইমান এটা নলেজ নাই চ' আনিছোঁ কাৰণে আনবক্সিং কৰি কিনে দেখাই আছোঁ চ' তাত বেছি দীঘল নহয় খুব বেছি 10 ফুটো নহয় 8 ফুটমান হ'ব 8-9 ফুটমান হ'ব চ' এইটো এটা আছে ট্ৰাইপড মানে হেৰি আৰু 3টা পোৰ্ট থকা চাওক 3টা পোৰ্ট থকা ইফালে আছে আৰু ইফালে এটা আছে এই 3টা পোৰ্ট যি আছে এইটো এই 3টা পোৰ্টটো ইয়াত লগাই দিব লাগিব ইয়াত
ইয়াত এনেকৈ এটাই ৰৈ ফেলে এইটো এনেকৈ লাগি লক লাগি গ'ল আৰু যেতিয়া খুলিব লগা হ'ব এইটো চুইচ আছে এই চুইচটো এনেকৈ দাবাই ধৰিব লাগিব এনেকৈ দাবাই ধৰি এনেকৈ অলপমান জোৰত দিলে ওলাই আহিব এই হৈ গ'ল এই জাষ্ট বেলেগ কৰিবলৈ একো নাই জাষ্ট খালি এইটো চাই লৈ তিনিওটাত কেনেকৈ আছে পজিশ্যনত এইটো চাই লৈ এনেকৈ দি দিলে হ'ল ইয়াত মই দি আছোঁ হৈ গ'ল লাগি গ'ল ইয়াত আছে অন অফ চুইচ অফ হৈ আছে এনেকৈ দিলে অন হ'ব এইটো লিখা আছে HT5003 এইটো মডেলৰ মই আপুনি দেখাই দিলোঁ এইমাত্ৰ এইটো এটাৰ হয় চ' আৰু এডাল যিবিলাক আপোনাৰ হোম থিয়েটাৰত পাৰিব কিছুমান হোম থিয়েটাৰত পাৰিব আৰু কিছুমান কি বুলি কওঁ মই এইটো এতিয়া আৰু এই আমাৰ যোনটো এম্প্লিফায়াৰ বুলি কয় আমাৰ হোম ডাঙৰ স্পীকাৰ তাতে লগাব পাৰিব কিন্তু প্ৰগ্ৰেম হিচাপত সৰু এডাল মানে ডাঙৰ প্ৰগ্ৰেমত বহুত লম্বা থাকে এটা সৰু জাষ্ট হোম থিয়েটাৰৰ কাৰণে পাৰফেক্ট আৰু মই লগাই চাইছোঁ এডাল ইমান এটা সাঁচো নহয় কিন্তু এটা বেয়াও নহয় দাম হিচাপত এইটো কাম আছে এতিয়া আপুনি লগাই দেখাব ক'লে মই দেখাই আছোঁ বোলে এবাৰ মই ট্ৰাই কৰি অন কৰি দিলোঁ এই হোম থিয়েটাৰৰ পিছফালে এই দুটা আছে চব হোম থিয়েটাৰ চবৰে বেলেগ দেই এতিয়া মোৰ হোম থিয়েটাৰৰ পিছফালে এই দুটা আছে ইয়াত এই মাইক্ৰ'চিনটো আছে চব মই এইটোডাল ইয়াত লগাই দিম মই ইয়াত লগাই দিম দেখিছেনে ইয়াত এনেকৈ ইয়াত লগাই দিলোঁ আৰু এতিয়া চাউণ্ড কম হ'ব ৰ চবতে বেলেগকৈ থাকে আপোনাক মই কৈছোঁৱে চবতে বেলেগকৈ থাকে ইয়াতো এনেকৈ আছে অলপ মই দি দিম এবাৰ এইটো এনেকৈ দিম অন কৰি দিম হৈ গ'ল নে এই চাওক এতিয়া মোৰ মাতটো এতিয়া বক্সত আহিছে দেখি মই অকণমান চাউণ্ড ভৰাই দিম হয়নে এতিয়া ভৰাই দিছোঁ আহিছে তোমাত কি হ'ল লাইন নাই কাৰণে এতিয়া হোম থিয়েটাৰত অলপ প্ৰব্লেম হৈ আছে চ' এনেকৈ লগাব আৰু বেলেগ একো নাই আৰু প্ৰব্লেম মমিটো পালে কেনেকুৱা ইমান এটা পপুলাৰো নহয় ইমান ঠিকো নহয় ইমান বেয়াও নহয় চ' আপুনি যদি এনে ঘৰতে লগাব খুজিছে আনিব পাৰে চ' মই ডিছক্ৰিপশ্যন লিংকটো দি দিম আকৌ এবাৰ কৈছোঁ ডিছক্ৰিপশ্যন লিংকটো দি দিম তাৰপৰা আপুনি অৰ্ডাৰ দি ল'ব পাৰে বেছি দামৰো নহয় লৈ ল'ব চ' ভাল লাগিল যদি ভিডিঅ'টো চাই লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু এনেকুৱা নতুন ভিডিঅ'বোৰ মই আহি থাকিব আৰু সময়টো পাইছে মই এই গেমবিলডাল লৈছোঁ বুলি আপোনালোকক ইয়াৰ আগত ভিডিঅ' এটা দিছোঁৱে চ' এই গেমবিলডালৰো মই কিছুমান শ্বৰ্ট আহি আছে দি আছোঁ আৰু নতুন মই ভিডিঅ' বুলি এডাল দিয়ে বনাম চ' বাই বাই আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ বেল আইকনটো অল কৰি থাকিব বাই বাই